নমস্কাৰ বন্ধুসকল সকলোকে মোৰ ইউটিউব চেনেল সুয়াগবলৈ স্বাগতম জনাইছোঁ আৰু ফাইনেলি থাৰ্ড ডেষ্টিনেশ্যনত আহি পালোহি মালিনী থান আৰু বেক সাইডে দেখিলে অলৰেডি মই দেখালোঁ ইয়াতে বহুত পুৰণা পাথৰ আছে ধুনীয়াকৈ ইয়াত থোৱা আছে মই দেখালোৱে চিনেমেটিকত দেখিলে আৰু এতিয়া ওপৰত বোলে আৰু থান আছে এইফালে মোৰ পিছফালে এইটো দুৰ্গা মন্দিৰ হয় এতিয়া অলপ আগলৈ গৈ চাওঁ ভিডিঅ'টো চিনেমেটিকখিনি নিশ্চয় দেখিলে এতিয়া মালিনী থান আৰু ওপৰলৈ যাব পাৰি দুৰ্গা মন্দিৰলৈকে আমি উঠিলোঁ আৰু ওপৰলৈ উঠিব পাৰি কিন্তু আমি তালৈকে নুঠিলোঁ এইফালে ৰাস্তা নাই আছে কিন্তু তাত উঠে নে নুঠে গম নাপাওঁ কিন্তু নুঠোঁ এতিয়া আৰু তাত ইফালে গোটেই কৈছিলোঁ গোটেই পাথৰবোৰ আছে ইয়াত ধুনীয়াকৈ থৈ দিছে পাথৰবোৰ আৰু মোৰ এইফালে আছে দুৰ্গা মন্দিৰ চিনেমেটিক নিশ্চয় দেখিলে এতিয়া তললৈ যাম তলত গৈ মেলি পানী খাব লাগিব খোজকাঢ়োতে ভৰি বিষ হৈ গ'লগৈ আৰু সেই আৰু যিমান পাৰোঁ আপোনালোকক দেখালোঁ বেছি দীঘলীয়া ভিডিঅ'বোৰ নকৰোঁ বুলি ভাবিছোঁ এবাৰ অলপ শ্বৰ্টকৈ দিম সেইকাৰণে বেছি কথা নকওঁ অকল চিনেমেটিকবোৰে দেখাম ষ্টাৰ্টিং কৰিম চিনেমেটিক দেখাম আৰু এণ্ডিং কৰিম জাষ্ট ইমানে ওলাইছোঁ এনেও গম পাব আমি এতিয়া আমি গৈ আছোঁ নেক্সট আমাৰ ফৰ্থ ডেষ্টিনেশ্যন অলৰেডি 3টা এদিনতে আমি কভাৰ কৰিলোৱে ফাৰ্ষ্ট আছিলে আমাৰ হাবুঙৰ পৰা আমি ক'ত গ'লোঁ লিকাবালি থাৰ্ড এতিয়া হৈ গ'ল মালিনী থান ফ'ৰ্থটো ক'ত আছে এতিয়া ফ'ৰ্থটো আছে কাঞ্চনজংঘা কিন্তু কাঞ্চনজংঘাৰ আগত কি আছিলে মাইহাঙত সোমাই অলপ পেটটো ভৰাই ল'ব লাগিব ভোকটো তেনেকৈ লগা নাই তাত পৰঠা খাইছিলোঁ হাবুঙত তথাপিও ঘৰ যোৱাৰ আগত কিবা এটা খাই ল'ব লাগিব চ' ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আমি আকৌ নেক্সট ভিডিঅ'ত লগ পাম ক'ত লগ পাম আমি কাঞ্চনজংঘাত টিল দেন টাটা বাই বাই টেক কেয়াৰ জয় অসম